হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মোৰ ৰাসৰ আলহী আহি গ'ল। মোৰ দুজনী বান্ধৱী নিহা আৰু প্ৰীতি ৰাস চাবৰ কাৰণে এবাৰ মাজুলী আহিব। নিহা বাৰু আগতে আহিছে, কিন্তু প্ৰীতি প্ৰথমবাৰ আহিব। এয়া নিহা আহি পালেহি সোনকালেই 14 তাৰিখৰ দিনা। তাই আহি চাহ তাহ খাই আমাৰ মাহঁতৰ লগত কথা পাতি আছে। তাৰপিছত সন্ধিয়া আহিলে অনুভৱ কেনেকুৱা প্ৰীতিৰ লগত চিনা পৰিচয় হৈ আছে। চিনি এতিয়া কি কৰিছা তুমি? এতিয়া মই পুলিচ চাই আছো পাল নামলৈ যাবলৈ। আৰু ক'ত যাবা? আৰু মই সত্ৰলৈ যাম, ৰাস চাম, তাৰপিছত মই ঘৰলৈ যামগৈ। মাষ্টাৰ চেফ প্ৰীতিৰেখা শইকীয়া, কি বনাইছা? মই হাঁহৰ মাংস ইয়াত একদম মুখত যাতে পানী আহি যায় গোন্ধতে তেনেকুৱাকৈ বনাবা দেই। এয়া বনাই আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক দেই। প্ৰীতি আৰু নিহা দুইজনী কলেজৰ মোৰ ফ্ৰেণ্ড হয়। 2018ৰ পৰাই চিনাকি, আৰু তেতিয়াৰ পৰাই প্ৰীতি আমাৰ ঘৰলৈ আহোঁ কৈ আছিলে ৰাসত। যিহেতু আমাৰ ছেমিষ্টাৰ ৰাসতে হয়, সেইকাৰণে আহিব নোৱাৰে, আৰু লাষ্টত ইউনিভাৰ্চিটিও আমাৰ বেলেগ হৈ গ'ল, সেইকাৰণে অহা নহয়। এতিয়া ফাইনেলি আহিলে, আৰু ইয়াতে হাঁহৰ মাংস বনালে, আমি সকলোৱে খাই আছোঁ। খুব ধুনীয়াকৈ বনাইছিলে। এয়া আমাৰ প্ৰীতিৰেখাক মূৰ মালিচ দিছে, মাথা বিষাইছে। ভাত পানী খাই আমি সকলোবিলাক শুবলৈ গ'লোঁ। এনেকৈ অকণমান কথা বতৰা পাতিলোঁ, আৰু তেহেঁতৰ ভাগৰো লাগিছিল। এয়া নেক্সট ডে মৰ্ণিং হয়, মানে 15 নৱেম্বৰ দিনাখনি হয়। ৰাতিপুৱা আমি উঠাই নাই, নিহা শুয়ে আছে সেয়া, আৰু প্ৰীতি উঠি সোনকালে গা পা ধুই আজৰি। আমি যিহেতু পালনাম যাম, সেইকাৰণে ৰেডি হৈ আছোঁ গোটেইকেইজনী। মাহে সেইফালে আমাক কিবা কিবি লাগে, সেইবোৰ দি আছে। আমি যাওঁ, এই মিঠা এটা দিয়া। পালনাম চাবলৈকে প্ৰীতিৰেখা তোমাৰ স্কুল এখন। এয়া দেউতা আৰু খুৰা সত্ৰ ওলাবগৈ। সত্ৰ এইটো বেক চাইডেদি কৰিব। এয়া আমি অলৰেডি পাই গ'লোহি পালনামৰ কাৰণে। এয়া আমি কেইজনী দেউতা আৰু খুৰাৰ লগত গৈছিলোঁ, লগতে খুৰাৰ পোৱালিটোও আছিলে। এয়া মোৰ দেউতা। সেইদিনাখনি প্ৰথম ৰাস আৰু পালনামৰ শেষ দিনা আছিলে, আৰু ইমান ভিৰ হৈছিলে, সেইকাৰণে আমি ইজনী সিজনীক ধৰি গৈছিলোঁ। হেৰাই যাওঁ বুলি ভয়ো লাগে। প্ৰীতিয়ে শৰাই এখন আগবঢ়াই থৈছিলে, তাৰ কাৰণে তাই দেউতাহঁতৰ লগত এয়া বজাৰকেইটা কৰি ল'লে। মাহ প্ৰসাদ বন্তি সকলোবিলাক কৰিলে, আৰু কৰি সেয়া ভিতৰলৈ গৈ আছোঁ আমি নাম সেৱা কৰিবৰ কাৰণে। অৱশ্যে মই ভিতৰত সোমালোঁ, যিহেতু সেইদিনা সোমাব পৰা নাছিলোঁ। দেউতাই তাহাঁতক লৈ গৈ সেৱা কৰে এনেকৈ। ছাবস্ক্ৰাইবাৰ দেই। এয়া নাম সেৱা কৰি এহেঁতি আহিলে, আৰু আমি তাত বেছি দেৰি নকৰিলোঁ। বজাৰ পাতি কৰিম ভাবিছিলোঁ, কিন্তু ইমান বেছি ভিৰ, সেইকাৰণে আমি গুচি আহিলোঁ। আৰু গাড়ীখন এবাৰ য'ত সোমাইছে ওলাবৰ কাৰণে দিগদাৰ হৈছে, ইমানেই বেছি ভিৰ। আমি ঘৰ গৈ আছোঁ। ভাবিছিলোঁ ইহঁতক আৰু অকণমান ফুৰাম, কিন্তু তাহাঁতৰ ভাগৰ লাগিলে, সেইকাৰণে ঘৰলৈ গুচি আহিলোঁ। ঘৰলৈ গুচি আহি চাহ তাহ খালোঁহি। এয়া তাৰপিছত আমি কেইজনী অকণমান ৰেষ্ট ল'লোঁ, কিন্তু প্ৰীতিয়ে দেউতাই কবি খেতিত লাগি থকা দেখি অকণমান কবি বুলি ৰুলে। তাৰপিছত একেবাৰে সন্ধিয়া আহি এয়া ৰেষ্ট লৈছে, কথাও পাতি আছে। তোমাৰ কাৰণে মই কাষ্টাৰ্ড বনাই আনিছোঁ, খোৱা। উঠা, খাম নেকি মই? এটা বাইট টেষ্ট কৰাচোন কেনেকুৱা হৈছে, কোৱা। নিহায়ে কৰিব টেষ্ট। তাই মোক ঘৰত থাকোঁতেই কৈ থৈছিলে যে তুমি মোক কাষ্টাৰ্ড বনাই খুৱাব লাগিব, সেইকাৰণে তাই শুই থাকোঁতেই মই অকণমান কাষ্টাৰ্ড বনাই তাইক খোৱালোঁ। তাৰপিছত আমি ৰাস চাবৰ কাৰণে গ'লোঁ। এয়া প্ৰথম নিশাৰ ৰাস। বহুত বেছি টাইম নাচালোঁ, অকল কংসালয় দৃশ্যটোহে চালোঁ, ভাগৰুৱা যিহেতু তাহাঁতি। তাৰপিছত
আমি একেবাৰে শেষত ভোগপুৰ সত্ৰটো অকণমান সোমালোঁ আৰু সেয়াই আছিলে আজি ভিডিঅ'টো।